ৰাইজে। ঘটনাৰ দাৰঘাপত মৃত্যু হোৱা ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যু সমবেদনা ও শ্ৰদ্ধাঞ্জলি জনাই থানবিহালী ৰাজহুৱা মঞ্চৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে 1 মিনিট মৌনৰ প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় সচেতন ব্যক্তিসকলে। ইফালে দোষীক উপযুক্ত শাস্তিৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিহালী আঞ্চলিক সমিতিৰ লগতে স্থানীয় সচেতন ব্যক্তিসকলে। অপ্ৰিয় হ'লেও তেনেধৰণৰ বহুতো ঘটনা কিন্তু আমাৰ অসমতে বা ভাৰতবৰ্ষত হৈ আছে। কিয়নো কলেজত যাওঁতে বা বিভিন্ন ঠাইৰ পৰা অপহৰণ কৰি নি বলৎকাৰ ধৰণৰ বা বিভিন্ন ধৰণৰ সংঘাত আমাৰ নাৰীসকল কিন্তু আজি সুৰক্ষিত নহয়। সেয়েহে আমি সকলোৱে ইয়াৰ পৰাই এটা কথা আমি চৰকাৰ কৰ্তৃপক্ষক আমি জনাব বিচাৰোঁ, আমাৰ যি ধৰণে চৰকাৰ পক্ষই এই কেইদিনমানৰ আগত ভূ সুৰক্ষা আইনখন আনিলে, তেনেধৰণে নাৰী সুৰক্ষা এখন আইন অনা হ'লে কিন্তু সকলো কাৰণে ভাল হ'ল নাৰী সমাজৰ কাৰণে। কিয়নো আজি মানুহতকৈ গৰুতকৈ মানুহৰ কিন্তু মূল্যটো কমি যোৱা যেন আমাৰ অনুভৱ হ'ল এই চৰকাৰখনৰ দিনত। কিয়নো যদি আজি এনেকুৱা এটা অপকৰ্ম কৰিবলৈ এটা নৰপিশাচে কৰিবলৈ ক'ৰ পৰা সাহস পালে তেখেতে নৰপিশাচটোক তেখেতলোকে এতিয়ালৈকে জেলত কিয় ভৰাই থৈছে? আজি চৰকাৰখনে আজি চুফাৰী চিণ্ডিকেট কৰা হওক, ড্ৰাগছ ব্যৱসায়ী হওক, গৰু ব্যৱসায়ী কৰা হওক, যিসকল মানুহ আছে সেইসকলক ভুৱা ইনকাউণ্টাৰ কৰি তেখেতলোকক মৃত্যুবৰণ কৰিবলগীয়া হৈছে বা ভুৱা ইনকাউণ্টাৰ কৰি মাৰিছে। কিন্তু আজিৰ তাৰিখত মনুষ্য বা মানুহ হত্যা কৰাতকৈতো কোনো ডাঙৰ অপৰাধ হ'ব নোৱাৰে। মানুহ মৰাতকৈ ডাঙৰ কিবা অপৰাধ থাকিব পাৰে জানো? কিন্তু এতিয়ালৈকে বৰ্তমান তেখেতে জেলত আছে, কিন্তু কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা দেখা নাই।